কি বৈঠক একদম অন্তিম মুহূৰ্তৰ বৈঠক এইটো কেনেকুৱা আমাৰ বৈঠক হৈছিলে আৰু আমাৰ কংগ্ৰেছ MLA সকলক মানে কেনেকৈ ভোট দিব লাগে এই বিষয়ে মানে এই অলপ প্ৰশিক্ষণ দিছে আৰু আমি বেলট পেপাৰ লৈ মানে কেনেকৈ ভোট দিব লাগে এইটো আমাৰ প্ৰেক্টিছ কৰিছোঁ একেবাৰে কম সময় আছে আৰু UDFৰ ভোট লাগে নে নালাগে আপোনালোকে খুব গালি চলি আছে আমাৰতো ধৰক কংগ্ৰেছ AIDF ৰাইজৰ দল CPM এই চাৰিওটা দলে লগ লাগি আমি ৰিপুণ বৰাক বিৰোধী পক্ষৰ উমৈহতীয়া প্ৰাৰ্থী কৰিছোঁ সেইকাৰণে আমাৰ সকলো দলৰ আমি সকলোৱে তেওঁক মানে প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ আৰু মনোনয়ন পত্ৰ আমি সকলোৱে চহী কৰিছোঁ আমি সকলোৱে তেওঁক ভোট দিম আমি একেলগে কেণ্ডিডেট কৰিছোঁ আৰু একেলগে আমি ভোট দিম কিন্তু 43 নম্বৰ আপোনালোকে কৈছে UDFে গাদ্দাৰী কৰিব বা বিশ্বাসঘাতক আপোনালোকৰ সভাপতিয়ে কৈছে যে 5 জন বিক্ৰী কৰিছে গতিকে জিকাটো তেতিয়া অংকই নাই তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা আমাৰ কংগ্ৰেছ AIDF ৰাইজৰ দল CPM এই চাৰিটা ৰাজনৈতিক দলৰ উমৈহতীয়া প্ৰাৰ্থী আমাৰ ৰিপুণ বৰা আৰু আমাৰ হাতত 43 ভোট আছে আৰু জিকিবৰ কাৰণে মাত্ৰ 42টা ভোট লাগে সেইকাৰণে আমাৰ জিকা কথাটো আমি ইমান চিন্তা কৰা নাই এতিয়াও আশা আছে সম্পূৰ্ণ আশা আছে আপোনালোকৰ পলিং এজেণ্টৰ নামটো কৈ দিয়ক আনুষ্ঠানিকভাৱে এতিয়ালৈকে মই গম পোৱা নাই এইটো আমাৰ কেণ্ডিডেটে ঠিক কৰিব ঠিক আছে থেংক ইউ